Hello everyone, good morning. কি খবৰ আপোনালোকৰ? মোৰ ভাল, আপোনালোকৰ নিশ্চয় ভাল। আৰু এতিয়া বাজিছে 7:10, গতিকে মোৰ ডিউটি আছে, ডিউটিত যাব টাইম হৈছে। মুখ হাত ধুই লওঁ, মুখ হাত ধুই কিনে চাহ খাওঁ, চাহ খাই কিনে ডিউটিত যাম। গতিকে ডিউটিত যোৱাৰ আগতে মই অলপমান আপোনালোকক কিবা কিবি দেখাই আছোঁ, চাই লওক এই কিবা কিবিখিনি। আৰম্ভণিতে মই দেখাই আছোঁ, এইটো মোৰ ৰুমটো, ড্ৰয়িং ৰুমটো। ইয়াতে এই ৱালত এই ফুল লগাইছে, তাৰপিছত এই কাগজৰ কাটি কিনে এইটো ফুল বনাইছে, এইটো ফুল লগাই দিছে এইটো ৱালত। তাৰ ইয়াতে এইটো লগাইছে, তাৰপিছত এইটো আছে ইয়াতে চানা ফুল লগাইছে, এইটো বনাইছে, বনাই কিনে এইটো এনেকৈ থৈছে, মোবাইল চবাইল চাৰ্জ দিব পাৰি ইয়াৰ পৰা। তাৰপিছত এই বাকচ দুটা মোৰ এতিয়া কি কৈছে, এই বাকচ দুটা এতিয়া পাৰি দিছে, তাৰে ওপৰত কাপোৰ পাৰি দিছে বহাৰ কাৰণে, মানে চফা বনাইছে মোৰ বাকচ দুটা। মানে ৰুমটো অলপ আগত কৰি ভাল লগা হৈছে। এইটো ফুল চুল কিবা কিবি লগাইছে, এইটো ফুল লগাইছে, চানা ফুল আনিছে, চানা ফুলকেইটা সাজাই থৈছে, ডাঙৰ এই ফুলদানিটোৰ এটা কোণাত সাজাই থৈছে। তাৰপিছত এইফালে এইটো এতিয়া এনেকৈ ফুল লগাইছে। মানে ডিউটিৰ পৰা আহিলোঁ, ডিউটিৰ পৰা আহি কিনে গা পা ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ। খানা পিনা খাই এতিয়া অলপমান বাহিৰত ৰ'দ ওলাই আছে, গতিকে ছাতৰ ওপৰত যাম বুলি ভাবিছোঁ। অলপমান ৰ'দ পৰি আহোঁ, বহুত ঠাণ্ডা। মানে আমাৰ অসমত কৰি ইয়াতে পাঞ্জাৱত বহুত বেছি ঠাণ্ডা, সেইকাৰণে ৰাতিপুৱা উঠোঁতে অলপমান দেৰি হৈ যায়। আৰু যিদিনাখন সোনকাল ডিউটি থাকে, সোনকালটো উঠিবই লাগিব। এতিয়া মই যাই আছোঁ বাহিৰত, ছাতৰ ওপৰত ৰ'দ পোৱাবৰ কাৰণে। মানে বহুত বেছি ঠাণ্ডা দি আছে না, অলপ বাহিৰত যাওঁ। ছাতৰ ওপৰত যাব কাৰণে এটা চিৰি বাগে বাগে। কবি এতে ইমান চনত অমুক কিমান মানুহ মৰিছিল, জানা না কিমান মানুহ মৰিছিল জালিয়ানাবাগত? ছাতৰ ওপৰত অলপ আছে ৰ'দ, হ'লেও সিমান টান ৰ'দ নাই, ঢিলা ৰ'দ। আৰু ছাতৰ ওপৰত এই পানীৰ টেংকি, ইয়াতে কাপোৰ মেলি দিয়া তাঁৰ আছে, ইয়াতে কাপোৰ মেলি দিয়ে। হেল্ল' গাইছ, এতিয়া বাজিল গধূলি 4:10 আৰু এই চিনেমা এখন চাই আছিলোঁ, কি মেইনে দিল তুজকো দে দিয়া। আমি এতিয়া খাম এই চুপ, কি চুপ এইটো? ভেজিটেবল চুপ, মিক্স ভেজিটেবল চুপ, চুপ খাম। তাৰে আগতে এই পপকৰ্ণ আছে, এই পপকৰ্ণ খাম। খালি অলপমান জিৰাম, জিৰেকে তাৰপিছত আৰু মোৰ ডিউটিত যাবৰে হ'ব। এতিয়া আমাৰ মহাৰাণী এনেকৈ বাচন ধুই আছে, কৰাহি। এতিয়া পপকৰ্ণ বনাব, চুপ বনাব, মোক দিব, মই খাম, খাই লৈ মই ডিউটিত যাম। ই প্ৰথমতে গেছটো এনেকৈ জ্বলাই ল'ব লাগিব, গেছটো জ্বলাই লৈ কুকাৰটো এনেকৈ দি কুকাৰটো গৰম কৰিব লাগিব। কুকাৰটো গৰম হোৱাৰ পিছত এই পপকৰ্ণৰ পেকেটটো এনেকৈ খুলি এনেকৈ চাকু টাকু দি এনেকৈ কিবা কাটি দিব লাগিব, কাটি দি মাথো এনেকৈ খুলিব লাগিব। এতিয়া অলপ এনেকৈ কুকাৰটো গৰম হোৱাৰ পিছত তেল দিব লাগে, ৰিফাইন তেল বা ঘি দিলেও হয়, ঘি দিলে আৰু খাই বেছি ভাল লাগে। তেল নিদিলেও হয়, এতিয়া এই পপকৰ্ণৰ পেকেটটোত থাকেই তাতে। চব গোটা লাগি আছে, নাহেয়ে ওলে। অলপ গৰম কৰি ল'ব লাগিছিল। এয়া শব্দ উঠি আছে, ইয়াতে ফুটপাথ আছে, এটা ফুট 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 ফুট। আমাৰ পপকৰ্ণ বনি আছে এইটো কুকাৰৰ ভিতৰত। এয়া আমাৰ পপকৰ্ণ বনাই ৰেডি হৈ গ'ল, এনেকৈ খাব লাগে। এয়া পপকৰ্ণ ৰেডি। এয়া এক পেকেট পপকৰ্ণৰ ইমানখিনি হ'ল, এক ডাব্বা বনোৱা হৈ গ'ল। আমি এতিয়া বনাম চুপ। এনেকৈ 2 কাপ পানী দিব লাগিব, আমি যিহেতু 2টা মানুহ।
দুটা মানুহৰ 2 কাপ ফিল্টাৰৰ পানী দিছোঁ দেই আমি ডাইৰেক্ট পানী দিয়া নাই পানীখিনি গৰম কৰোঁ পানীখিনি গৰম হ'লে 2 চামুচ ঢালি দিব লাগিব এতিয়া ঘি দিলে অলপ খাই ভাল লাগিব তাতে লাগি আছে আমাৰ এতিয়া পানী গৰম হৈ গ'ল আমি চুপ দিম এতিয়া গোটেই দিবা না গোটেই নাগে 2 কাপে মুখখন বন্ধ কৰি থৈ দিয়া আগতে জালুকৰ গুড়া দিছিলোঁ কৰোণা থাকোঁতেহে তেতিয়া কৰোণা আছিল এতিয়াতো কৰোণা নাই এয়া আমাৰ চুপ বানা হৈ গ'ল চুমত আমি পপকৰ্ন দি খাওঁ বঢ়িয়া লাগে নটংকি কৰি থাকে দেই বঢ়িয়া নতুন খানা মোক নেপা নতুন ডিছ মাইচনাৰ গতি কম্বল উল্টি আছে গাৰু ইফালে উল্টি আছে পিন্ধা কাপোৰ এতে উল্টি আছে এই মোৰ চুৱেটাৰটো তাতে উল্টি আছে ডাইনিং চাইনিং নাই যেতিয়া আমি আৰু এনেকৈ বিচনাত বহি বহিয়ে খাম হেল্ল' গাইছ মই ডিউটিৰ পৰা আহি পালোঁ আহি পাই কিনে এতিয়া ৰাতিৰ আহাৰ খাই আছোঁ আলু ভাজা মাছেদি পিঁয়াজ শুকান ৰুটি আৰু গাখীৰ মানে ৰাতি ৰুটি খাওঁ কিয় অলপ ডাইটিং কৰি আছোঁ মোটা হৈছোঁ অলপ হিচাপত কৰি ক্ষীণ হ'ব লাগে হেল্ল' গাইজ গতিকে অলপ খাই লওঁ অলপ দেৰিকৈ কৰি আছোঁ হেল্ল' গাইজ আমাৰ এতিয়া ৰাতি খোৱা লোৱা হৈ গ'ল গতিকে খোৱা লোৱা হ'ল যেতিয়া এতিয়া আমি আৰু বাগাত দিম ৰাতিও বহুত হ'ল 11টা বাজিলে ডিউটিৰ পৰা আহিলে খোৱা লোৱা কৰিলোঁ এতিয়া আমি বাগাত দিম গতিকে ভিডিঅ'টো আৰু দীঘলীয়া বেছি নকৰোঁ এতিয়ালৈকে বাই বাই গুড নাইট